তো বন্ধুসকল ওয়েলকাম টু মাই নিউজ চেনেল এজে বুঢ়া। তো আপোনালোকক আজি নতুন এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ভিডিঅ'টোৰ টপিক কি হ'ব ক'ম বাৰু। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি মোৰ চেনেলটোত আপোনালোক প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন নতুন ভিডিঅ' যেতিয়া মই লৈ আহোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যন আগতে পায়। তো ব'লক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ টপিকটো হৈছে যে হোৱাটছআপ আপোনালোকে হেক কেনেকৈ কৰিব। তো প্ৰথমে আপোনালোকক কৈ লওঁ যে আপোনালোকে এই হেকিং চিষ্টেমটো কোনো বেয়া কামত ইউজ নকৰিব। তো আপোনালোকক কিছুমান ক্ষেত্ৰত হেল্প কৰিবৰ কাৰণে মই এইটো আপোনালোকক শিকাম বুলি ভাবিছোঁ, কিন্তু কিছুমান বেয়া কামত এইটো ইউজ নকৰিব। তো ব'লক ভিডিঅ'টো সম্পূৰ্ণ চাব, তো কেনেকৈ হেক কৰিব পাৰি আপোনালোকে গম পাব। তো ব'লক। তো বন্ধুসকল আপোনালোকে প্ৰথমে গুগল অ'পেন কৰিব লাগিব। আপোনালোকে প্ৰথম গুগল অ'পেন কৰিব বা প্লে' ষ্ট'ৰ অ'পেন কৰিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব হোৱাটছএপ, WHATS এনেকৈ চাৰ্চ কৰিব লাগিব। তাৰপিছত আপোনালোকে ক্লিক কৰি দিব, দেখিব প্ৰথমতে আহিব। মই অলৰেডি ইনষ্টল কৰি থোৱাৰ কাৰণে আপোনাৰ অ'পেন দেখাইছে, কিন্তু আপোনালোকে ইনষ্টল কৰি ল'ব। তো এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা স্কেনাৰ ওলাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, এই স্কেনাৰটো আপুনি যোনটো মোবাইলক আপুনি হেক কৰিব বিচাৰে সেই মোবাইলটোৱেদি আপুনি এইটো স্কেন কৰিব লাগিব। মই দেখাই দিম। আপোনালোকে চিম্পলি হোৱাটছআপত যাব। হোৱাটছআপত যোৱাৰ পিছত লকটো খুলি লওঁ। হোৱাটছআপত যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, হ'ব অকণমান ৱেইট কৰিব। তো আপোনালোকে এতিয়া হোৱাটছআপত আহিলে ইয়াত আপোনালোকে ৰাইট ছাইডত থ্ৰী ডট দেখিব, থ্ৰী ডটত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিছে যে 3 নম্বৰ অপশ্যনত হোৱাটছএপটো আপোনালোকে কি কৰিব লাগিব, এইটো অ'কে টিপিব। তাৰপিছত এই স্কেন অপশ্যন ওলাইছে, এইটো দি আপুনি যোনটো হেক কৰিব হোৱাটছএপ এপছটোত গৈ আপোনালোকে চিম্পলি স্কেন কৰিব। মই দেখাই দিছোঁ আপোনাক বেলেগ এটা মোবাইলত আপোনালোকক কৰি দেখাই দিছোঁ। তো এনেকৈ স্কেনাৰটো ওলাব। ইয়াত আপোনালোকে এনেকৈ এইটো দেখিছে, এনেকৈ স্কেন কৰিব লাগিব। এইটো স্কেন কৰিব লাগিব। স্কেন কৰাৰ পিছত আপোনালোকৰ অলৰেডি হোৱাটছআপ হেক হৈ যাব। তো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, তো কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যাতে ছাবস্ক্ৰাইবটো আপোনালোকে কৰিবই, যাতে নতুন নতুন ভিডিঅ' এনেকুৱা হেল্পফুল আপোনালোকৰ আগত প্ৰত্যেক দিনে আগবঢ়াই থাকিম। তো ধন্যবাদ।